হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা সুখবৰ। সেই সুখবৰটো দিয়াৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত যেতিয়া ভিডিঅ' আপলোড কৰিম, লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব। তো বন্ধু বান্ধৱসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছসকল, আজি আমাৰ ভিডিঅ'টো হৈছে অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা সুখবৰ, অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ। আৰু সেই ভাল খবৰটো হৈছে অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব IPL মেচ। গুৱাহাটীতে প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব IPL মেচ। গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব IPLৰ মেচ। অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ। বহুত দিনৰ পিছত এটা সুখবৰ আহিছে অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে, কিয়নো গুৱাহাটীত বৰষাপাৰা ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব IPLৰ মেচ। তিনিখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীৰ বৰষাপাৰা ষ্টেডিয়ামত। দুখন মেচ খেলিব ৰাজস্থান ৰয়েলছে আৰু আন এখন খেল হ'ব অন্য দলৰ মাজত। বন্ধু বান্ধৱীসকল, অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বহুদিনৰ এটা কল্পনা পূৰণ হ'বলৈ হৈছে। এইবাৰ গুৱাহাটীতে অনুষ্ঠিত হ'ব IPLৰ মেচ। তিনিখনকৈ মেচ অনুষ্ঠিত হ'ব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত। ৰাজস্থান ৰয়েলছে খেলিব দুখনকৈ মেচ আৰু অন্য দলৰ মাজত হ'ব আন এখন মেচ। অসমৰ ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ, এটা সুখবৰ। অচিৰেই সময়সূচী নিৰ্ধাৰণ কৰিব BCCIয়ে। এতিয়ালৈকে সময়সূচী নিৰ্ধাৰণ হোৱা নাই। অচিৰেই সময়সূচী নিৰ্ধাৰণ কৰিব BCCIয়ে। অসমৰ বৰষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই মেচ তিনিখন। ৰাজস্থান ৰয়েলছে খেলিব দুখন মেচ আৰু আন এখন খেল হ'ব অন্য দলৰ মাজত। অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো এইটোৱে আছিলে যে অসমৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটি ভাল খবৰ। IPLৰ মেচ প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব গুৱাহাটী বৰষাপাৰা ষ্টেডিয়ামত। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক যে গুৱাহাটীতে অনুষ্ঠিত হ'ব IPLৰ মেচ। তিনিখনকৈ মেচ অনুষ্ঠিত হ'ব বৰষাপাৰা ষ্টেডিয়ামত। দুখন খেলিব ৰাজস্থান ৰয়েলছে আৰু আন এখন খেলিব অন্য দলে। তো আজিলৈ ইমানেই। সদৌ শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক ন'টিফিকেশ্যন পোৱাৰ বাবে। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।